তো বলক আমি এইটো আজি খোলো। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মানস ব্লগছ। আজি আপোনালোকৰ মাজলৈ মই ব্লগ লৈ অহা নাই। আজি আপোনালোকৰ মাজলৈ এটা মই খাস বস্তু লৈ আনিছোঁ। এইটো সেই বস্তুটো। তো কি বস্তু হয় আপোনালোকে নিশ্চয় চাইজটো চাই গম পাইছে। এইটো এটা মোবাইল হয়। আপোনালোকক মই মোবাইলটো দেখাই দিছোঁ। এইটো হ'ল এটা মোবাইল Oppo A5s। এইটো আপোনালোকক আজি মই আনবক্সিং কৰি দেখুৱাম। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক তো তেনেহ'লে বলক মোবাইলটো আগতে আমি চেনিটাইজ কৰি লওঁ। আমাৰ চেনিটাইজ হৈ গ'ল। তো এতিয়া আমি এইটো খুলিব পাৰোঁ নে কি কয়? তো বলক আমি এইটো আজি খোলোঁ। কি আছে? যাদু যাদু। ইয়াতে বস্তুবিলাক আছে। এইবিলাক মই নপঢ়োঁ, কেতিয়াবা পঢ়োঁ কেতিয়াবা নপঢ়োঁ। ইচ্ছা কৰিলে পঢ়িম, ইচ্ছা নকৰিলে নপঢ়িম। তো এতিয়া ওলাইছে মেইন বস্তুটো, এইটো। তো এইটোৰো কাপোৰখন আমি সলকাই দিওঁ। এই নসলকে আপোনালোকে ধৰিছোঁ যিটো সলকাই লতি গ'ল। তো এইটো চাম Oppo A5s। তো এতিয়া মোবাইলটো পাৱাৰ মোডটো অন কৰোঁ। অন হৈছে। পাৱাৰ্ড বাই এণ্ড্ৰইড Oppo। লাহে লাহে অন হৈ আছে। অন হওঁতে অলপ টাইম লয়, চব মোবাইলৰে লয়। এয়া আপোনালোকে ডিছপ্লেত দেখা পাইছে। এইটো মই ইয়াতে এতিয়া ফিংগাৰপ্ৰিণ্ট আছে, লক আছে, স্কেনাৰ। মই ফিংগাৰপ্ৰিণ্টেৰে মই লকটো মই খুলি দেখুৱাম। খোলা গৈছে। তো এতিয়া আমি মোবাইলটোত কি কি ফিচাৰ্ছ আছে, কি কি বস্তু আছে ভিতৰত, তো সেইখিনি আমি চাওঁ। বলক ছেটিংছ অন কৰি চাওঁ। ছেটিংছ অন কৰি আমি এবাৰ ফোনত গ'লোঁ। প্ৰচেছৰ আছে অক্টা কোৰ, আৰু ৰেম আছে 4GB ৰেম, আৰু ষ্ট'ৰেজ আছে 64GB ষ্ট'ৰেজ আছে। তাৰপিছত ইয়াতে কেমেৰা কোৱালিটি ধুনীয়া। আপোনালোকক মই ফটো দি দিম। তো কেমেৰা কোৱালিটি ধুনীয়া। ডুৱেল কেমেৰা আছে, বেক চাইডত ডুৱেল কেমেৰা আছে, ফ্ৰণ্ট চাইডত কেমেৰা আছে। বেক চাইডত এটা হ'ল 13 মেগাপিক্সেল আৰু এটা হ'ল 2 মেগাপিক্সেল, আৰু ফ্ৰণ্টত আছে 8 মেগাপিক্সেল কেমেৰা। আপোনালোকে ধুনীয়া ফটো পাব। লগতে ফ্ৰণ্ট কেমেৰাৰ যিটো ভিডিঅ' কোৱালিটি সেইটো ধুনীয়া, বেক কেমেৰাও ধুনীয়া, ফ্ৰণ্ট কেমেৰা চেল্ফি ধুনীয়া। আপোনালোকক ইয়াতে মই কেইখনমান ফটো দিছোঁ, চাই লওক ফটো কোৱালিটি। আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিবলৈ ডিছক্ৰিপশ্যনত লিংকটো আছে, তালৈ যাব পাৰে। তো আপোনালোকক মই মোবাইলটো দেখালোঁ, মোবাইলটো গোটেই দেখালোঁ। কি ধুনীয়া বেক চাইডটো, কি ধুনীয়া কালাৰ। বেক চাইডটো আপোনালোক দেখালোঁ, গোটেই মোবাইলটো দেখালোঁ। তো এতিয়া কি বাকী আছে ভিতৰত সেইখিনি দেখুৱাই নাই মই। তো ইয়াতে বেক চাইডত কি আছে সেইখিনি চাই লওঁ। তো এইখন আমি গুচাই দিলোঁ। ইয়াতে চাৰ্জাৰ এডাল আছে। হেডফোন দিয়া নাই, হেডফোন দিলে ভাল হয়। হেডফোন আজিকালি নিদিয়ে ফোনত। তো চাৰ্জাৰ আছে এডাল চাৰ্জাৰ। তো এইখিনিয়ে আছিল মোবাইলটোৰ আনবক্সিং। এইবিলাক মেনুবিলাক এইখিনিয়ে আছিল আনবক্সিং। তো আপোনালোকক দেখুৱালোঁ আনবক্সিংটো। দেখুৱালোঁ Oppo A5s আনবক্সিং ভিডিঅ'।
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো আগলৈ ভিডিঅ' আহি থাকিব, আনবক্সিং আমি থাকিম, যি বস্তু আপোনালোকৰ মই আনবক্সিং কৰিবলগীয়া বস্তু আপোনালোকক মই দেখুৱাই যাম। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ।